অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আজি এইফালে আহিলোঁ তেলপাৰাদি ফালে অলপ চাওক এইফালে নদীখন আছে, সেই আগত নদীখনলৈ গৈ আছোঁ আৰু চাওক বিঘা বিঘা গোটেই বহুত শাকৰ খেতি আছে। আমি এতিয়া বাৰী আহি পিনে সেইফালে নদীলৈ দাদা এজন আহিছিলে দেখিলেকে ঘূৰি গ'ল। এতিয়া এই নদীলৈ গৈ আছোঁ আৰু এই ফটো দুকপিমান লৈ পেলাই এনেই আহিছোঁ। ভাবিলোঁ বহুত দিন ভিডিঅ' বনোৱা নাই, কালি এটা দিছিলে চাই কেনে পালে জনাবচোন। আৰু আজি আকৌ ভাবিলোঁ আজি এটা ভিডিঅ' বনাই দিওঁ। আৰু গোটেই সকলোবিলাকৰ বহুত বাৰী আছে চাওক, গোটেইখিনি শাকৰ খেতি অকল খেতি। এইখিনি আলু আছে চাগে এইখিনি, আৰু আগফালৰ পৰা বেলি ওলাই আছে, চকুতে ধৰিছে ডাইৰেক্ট। বলক ডাইৰেক্ট নদীত গৈ দেখাই আছোঁ। আৰু ইয়াত আহি পিনে বস্তু এটা দেখিছিলোঁ চাওক, এজোপা কেঁচা লাই আৰু এজোপা ৰঙা লাই, আৰু আগত আছে এইখিনি ৰঙা লাই আৰু এইখিনি কি লফা বেঙেনা গছ চাওক, ঠাৰিখিনি ৰঙা ৰঙা দেখিছে নাই কি চালিয়া বেঙেনাবি, মাজে মাজে ওলকবি দিয়া আছে চাগে এইখিনি। সেইখন চাওক নদীখন ধুনীয়াকৈ বৈ আছে, আৰু এইফালে এটা ঘৰ আছে, মানুহ আছে চাগে। সেইফালে আমি নাওকেইখন চাবলৈ আহিছিলোঁ, নাওকেইখন আছে নে নাই জানো। এতিয়া ফটো মাৰি পেলাই নৈখন বিৰাট ধুনীয়া লাগিছে বাৰু। এইফালে বেলিটো চকুতে ধৰিছে। হা এইবিলাক এতিয়া চিনেমেটিক শ্বট বনাই এখন নৈখন চৰাই চৰাই কিজনী। আৰু নাও এখন আছে চাওক, এইখন দেখিছে তলত নাও এখন আছে, মজা লাগিছে বে নাওখন। এটাতে ফটো দুকপিমান ল'ব লাগিব। আৰু নাও আছে নে শুকাই থাকিলে সেই দুখন সেই আগত চাই এই গ'লেই ঐ ফেচটো দেখাই দে এবাৰ, খাই মে দে তললৈ গৈ আছে। এতিয়া চাওক হেলন দিয়া ঐ ব্ৰেক। সেইফালে বোলে মাছ আছে, আৰু এতিয়া মই গৈ আছোঁ ডাইৰেক্ট নাওকেইখন ওচৰলৈ গৈ আছোঁ। তাত আগত নাও দুখন দেখিছিলোঁ, উঠোগৈ বান্ধি থৈ দিয়া আছে নে নাই চাব লাগিব। মই আগলৈ গৈ আছোঁ, চাই লওক এইফালে বহুত ওখ, মোৰ ক'ত দেখিছে নাই বহুত ওখ, একদম ডেঞ্জাৰ লাগিছে জেগাডোখৰ। আপোনালোকে ফুৰিবলৈ গ'লে মানে আপোনালোকে দূৰত ইয়াতে আহিলে মজা লাগিব। তেল পানী এইখন নৈখন, এখন বুঢ়ীদিহিং, আৰু দুখন নাও আছে ইয়াত দেখাই আছোঁ বলক দুখন নাও। আৰু এইখন নাওকেইখন আহি পিনে পাই গ'লোহি, এইখন নাওখনত উঠি চাওঁ। এইফালে বান্ধি থৈ দিয়া আছে বাৰু হওঁতে, এতিয়া নাওখনত উঠি চাওঁ। তেদি মজা লাগিছে। এইখন ভয় লাগিছে, গুচি যাবলৈ পাৰে, গেৰাণ্টি নাই, গুচি যাবলৈ পাৰে, ভয় লাগিছে। আৰু সেই আগৰখনত চাওঁগৈ, এনেই ফটো দুকপিমান মাৰি পেলাই বুলি ইয়ালৈকে আহি দিলোঁ নৰিলে চাওক। এখন একেটা কনচেপ্টে হ'ব বোলা। চলাই চাওঁ নেকি এদিন? মই চলাই পাইছোঁ খালি এদিন ইয়াত এদিন চলাই চাইছিলোঁ বাৰু। সেই সিপাৰে আছিলে তেতিয়া নাওকেইখন, সেই সিপাৰে আছিলে। এপালে আজি ফাৰ্ষ্ট আহিছোঁ এপালে চাওক, বহুত হেভি লাগিছে দেখি। সেইফালে উঠিবলৈ আছে, চেণ্ডেলযোৰ মই খুলিয়ে লওঁ নেকি। কালি আহি পালোহি, আৰু এই কি কাম কৰি আছে, ৰীল বনাবলৈ গান বিচাৰি ফুৰিছে। আৰু নাও চাওক ইমান মজা লাগিছে বে। এইফালে পানী ইমান ধুনীয়া চাওক, সেইখিনি বালি ফিলিংছে বেলেগ আহিব বে ইয়াত। এবাৰ যদি পাৰে আহি চাব, মজা লাগিছে জেগাডোখৰ। কিমান ধুনীয়া চাওক, আৰু দৌৰি যাবলৈ মন যায়, দৌৰিবলৈ বহুত মজা লাগে। চাওক বালি এইফালে পানীখিনি এইফালে হেৰি পানী ওলাই আছে, বেছি দূৰ নহয় বা এয়া নামিবলৈ মজা লাগে ইয়াত খেলিবলৈ হেৰি কৰিবলৈ। সিপাৰে আহি পাইছিলোঁ এবাৰ ফাৰ্ষ্টবাৰ কাৰণে। পানীখিনি চাওক কিমান চাফা, তলৰ ফালে বালি ওলাই আছে, আৰু এইফালে ভেলীটো আছে। বহুত এটা বিউটিফুল ভিউ বুলি ক'ব লাগিব ইয়াত। সেইফালে চাওক ৰীল বনাব লাগে বোলে তাক সেইটো। বালিৰ পৰা আহিলোঁ, এতিয়া আপোনালোকক ভাবিছোঁ ইয়াত ৰঙালাও কেইটামান দেখিছিলোঁ আপোনাৰ, বহুত ধুনীয়া ধুনীয়া সৰু ইমানটোমান, বহুত ধুনীয়া ধুনীয়া সৰুৰ পৰাই ৰঙা হয়। সেই ৰঙালাওকেইটা আপোনালোকক দেখুৱাম, বহুত একদম হেভি এইটো আগত গৈ আছে দেখাই আছোঁ, ৰঙালাওকেইটা দেখাই আছোঁ। তাৰপৰা ভিডিঅ'টো আৰু অলপ বেছি দীঘলীয়া নকৰোঁ, আজি ইমানখিনিতে সমাপ্ত কৰোঁ। আৰু এইখিনি চাই লওক, আপোনালোকক গেছ ৰঙালাওখিনি দেখাম বুলি কৈছিলোঁ। এইখিনি চাওক সৰুৰ পৰা ৰঙা থাকে, এইটো চাওক, এইটো হালধীয়া দেখিছে নাই, গোটেইখিনি সৰুৰ পৰা ৰঙা। আৰু এইফালে চাবলৈ পাৰে, এইফালে চাওক গোটেইখিনি সৰুৰ পৰা ৰঙা থাকে। ৰঙালাও প্ৰথমবাৰ দেখিছোঁ আজি বাৰীতে, এই ঘৰত নি পিনে দেখাইছিলে। ঘৰত নি পিনে দেখাইছে চাওক, এইবোৰ সৰু বহুত ৰঙালাও দেখিছে। আৰু সেইফালে চাওক, সেইবা বগৰী চাওক, বগৰী ইয়াত কোনো হুদুতা নাই, বহুত ডাঙৰ ভৰ্তি হৈ বগৰী লাগি আছে।
এইখিনি পাৰি নিলে চাগে ঘৰলৈ এতিয়া অলপ দেৰি আগত। আৰু এইফালে বগৰী চাওক, এইফালে দেখিছেনে চবফালে বাৰী, সেইফালে বাৰী, সেইফালে বাৰী, সকলোফালে বাৰী। আৰু বগৰী পাৰিলে চাগে। আৰু আগত গৈ পিনে আপোনালোকক দেখাই আছোঁ বগৰী। ইয়াত বহুত কিবা কিবি ধৰণৰ বস্তু থাকে। এইফালে চাওক বগৰী, আৰু এইফালে চাওক এইকেইটা ৰঙা ৰঙা পকা পকা বগৰী চাওক। এইফালে গছ ভৰ্তি হৈ আছে, এটা খাই দেখাইছোঁ, বহুত মজা। বগৰী বগৰী এনেই কৈছে বহুত টেঙা, বহুত বগৰী, একদম বিলাতী বগৰী এটা খোৱা। আপোনালোকে যদি এইফালে আহে আহিব পাৰে। ইয়াৰ পানী আপুনি যাওঁলৈকে ঘাটলৈকে ভিডিঅ'টো বনাই দিম। বগৰী আৰু এইফালে আছে কবি খেতি কৰিছে, কবি এইখিনি। আৰু সেইফালে আহিছিলে, সেইফালে চাওক গোটেইবোৰ অকল বগৰী গছে। দুটা বগৰী মুখত ভৰাই থৈছে, বিৰাট মিঠা লাগে খাবলৈ। আগৰখিনি বেতগছ, নৈ কিনাৰ বালি চালি চালোগৈ, আহি পিনে বহুত ধুনীয়া লাগে এই জেগাডোখৰ। আৰু চালোঁ কিমান বছৰ পিছত আহিবলৈ পাৰোঁ। আহি থাকিলে আৰু এটা বস্তু দেখিলোঁ চাওক, ৰঙা মাটি কথা। আৰু ইমানতে আজি ভাবিলোঁ ভিডিঅ'টো সমাপ্ত কৰোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট এণ্ড চেনেলটো যদি আপোনালোকৰ ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব। আৰু বাই বাই, আজিলৈ বাই।